ক'তনো থাকিবা, যিহে গৰম লাগিছে, গছৰ তলতে বহি আছো। তুমিনো কি কৰিছা? মই তোমাৰ কথাকে ভাবি আছিলো। হয় নেকি? কালি যে তোমালোকৰ দেউতাই মোক মাৰিব বুলিয়ে ভাবিছিলো, এনে ভয় খালো মই। এই দেউতাই একো কৰিব নোৱাৰে, দেউতাই এনে ছাগলী নিচিনাকে মুখখনে চেল পেলাই থাকে। তুমি দেউতাৰ কথা ধৰি নাথাকিবা। আজি নহলে চিনেমাখন চাবলৈ যাবা নেকি? যাওঁ বুলি ক'লে যাব পাৰি, দেউতাই এতিয়া মাছ ধৰিবলৈ যোৱা কথা আছে। অহাৰ আগত কিন্তু কনফাৰ্ম কৰি ল'বা দেই গেট, নহলে দেখোন তোমালোকৰ দেউতা পকৰৰ পিছতে পাই যায়হি। এইক মুঠতে কথাটো ক'লে তাইক গুৰুত্বই নিদিয়ে। তাইক মই পলটো আনিবলৈ ক'লো, তাই এতিয়ালৈ আহি পোৱাহি নাই। তাই যেন বনাবলৈহে গৈছে। ঐ বতাহি নাহ কেলে, কামতো কৰি আছ? এইবোৰ বিচাৰি নাপাও। টকা 50টা কৰবাত লুকুৱাই থবাচোন, তাই তাতো পাবগে। মোৰ আগত দাঁত উলিয়াই নদখুৱাবি। একে থাপৰে তামোল হৰা দি থলকে সৰি পৰিব। আইঅ ৰুক্মিণী চেৰেৰে, পলহত ৰৌ বৰালি সোমালে হয় আৰু। মই মাছৰ লগত কথা পাতিব জানো যে, কৈ দিম সোমাই দিবহি। হেতা আজি ভাল জিয়নীয়া মাছ কেইটামান পালে হয় আৰু, কিনি খাবতো নোৱাৰোৱে। জিয়নীয়া মাছকেইটা পালে এটা দুটাকে খাই থাকিব পাৰিম। থেপাইদা লগত যাব নহয়, টেনচন নাই। থেপাইদা মাছ ধৰা তিনিও চোকা। কি বনাইছনো? এই মাছ থেপাইদাৰ লগত মাছ ধৰিবলৈ যাম নহয়, দেৰিয়ে হৈছে। সেইকাৰণে আলুকে বইল কৰি দিছো, পিটিকা কৰি খাই যাম। গৰমখনত মাছ ধৰিবলৈ যাওঁ হয়, পাবি জানো? কেলে নাপাম, থেপাইদাৰ লগত যাব নহয়। থেপাইদা মাছ ধৰাত বৰ চোকা, মই লগত থাকিলেই হ'ল। মাই, মই নহালৈকে খালি তই গৰুকেইটা চাবি। তেনেকেনো কেলে কওঁ মাই? তোৰ কাৰণে নকৰিলেনো কাৰ কাৰণে কৰিম? তোৰ বাহিৰেনো আছে মোৰ কোন? দেখা নাই নেকি? তই কি কৰিবলৈ যাও? এই পথাৰত হাগুৰাটো তাৰমানে তই, তোৰ পৰা চালা খোজ দিবলৈ ভয় হৈ গৈছে। যতে খোজ দিবা ততে গু। এই চৰকাৰৰ ফালৰ পৰা যে লেটিনটা পাইছিলি, সেইটোত নাহাগ কেলে? গোটেই পথাৰখন যে হাগি বাকী নাইকিয়া কৰিছ। দিনে 3-4 বাৰকে হাগি থাকিবি, ফুল নহয় কি হব? চালা হাগুৰা চব। আমি দুটা যাবলৈ ৰেডি হৈ আছো, তই ওলাই আহ। ঠিক আছে দে, মই গৈ আছো। টিউচন চাই আমাৰ কথা কিবা কিবি কৈছে নেকি? গ'লে এনেও গম পাবিয়ে নহয়। ঠিক আছে হ'ব দে, জলদি আমি ৰখি আছো। আজি কিন্তু চাই গালি দিবও পাৰে, বহুত দিন যোৱাও নাই, টিউচনৰ ফিজো দিয়া নাই। মই সেইকাৰণে এমাহৰ লৈ লৈছো। আজি পিতু আৰু কানাক টিউচন চাই ঠিকছে দিব। কিমান দিন টিউচন ল'বলৈ যোৱা নাই, আজিনো তেহেঁতৰ কি যাবলৈ মন গ'ল ভগৱানেহে জানে। মই দিব নাই দেই। এদিন নিয়ে মই চাহৰ আগত যিহে লাজ পালো, পঢ়িব মেলিব একো নোৱাৰে। টিউচন ল'লেহে পাৰিব, কিবা লৈ যাওঁ নহ'লে। আগত যুগ নেওতাখন মুখস্থ কৰি ল'বলৈ কোৱাচোন, তাৰপিছত লৈ যাম। তৌ নহলে এমাহৰ পইচা লৈ ল'ব লাগিছিলে। কেইবামাহো দিবলৈ আছে নহয়, চাই নহলে বৰ গালি দিব। এই ছাৰক গা ভাল নাই বুলি কম আকৌ। আজি 5 মাহ টিউচন লৈ পইচা দিয়া নাই, গা ভাল নাই বুলি ক'লে হ'বনে বাৰু? এতিয়ানো ঘৰত খোজা কেনেকে? টিউচনত পইচা দিব লাগে বুলি আগতীয়াকে আনি খাই শেষেই কৰিলো, এতিয়া আকৌ দিবও লাগিব নহয়। জানো তইহে জান কি কৰ, মই কিন্তু এমাহৰ লৈ লৈছো। আগবাঢ়ি গৈ থাকো, পাগলটো ওলোৱাহিয়ে নাই নহয়। মাই, নহলে তৌ একেলগতে ভাতকেইটা খাই ল। ঠিক আছে দে, ভাতকেইটা খাবি। খালি ভাতকেইটা খাই পিনে কেলচিয়ামৰ পিলকেইটা খাই দিবি, তেতিয়াহে কঁকালটো আৰাম পাবি। ঠিক আছে দে, তই খাই লচোন। ঐ কতিয়া মোৰ সোনা কণ হ'ল না ঐ? মাই থেপাইদা আহিছে, বহিবলৈ দেগে যাচোন, মই ভাতকেইটা খাই লওঁ। ঐ কতিয়া, দেৰি নকৰিবি, জলদি আহ। ৰ'দটো কেনেকে ওলাইছে দেখিছ নাই? এইটো ৰ'দত বেছি দেৰি থাকিব নোৱাৰ, মানুহ পৰ্যন্ত সিজাই পঠিয়াব, তেতিয়া খাবি আৰু মাছ। ঐ লেতেই, তোৰ পিছে কঁকালটো ঠিক হ'লগে নাই? ঐ লেতেই, তোৰ চলে মই কোনোবা এদিন স্কুড্ৰাইভাৰ এটা লৈ আহিবহে লাগিব। তোৰ কঁকালটো খুলি চাব লাগিব। তই ইমান পাঠা মাংস খাইছ, তেওঁ কঁকালটো ঠিক হোৱা নাই। কত কঁকাল মই স্কুড্ৰাইভাৰে টানি ঠিক কৰি দিলো। তই চাই থাক মই তোৰ কঁকালটো কেনেকে ঠিক কৰো।
কি পঢ়ি হেল্ল' কেন্দেলা এই দেউতা মাছ ধৰিবলৈ গ'ল আমি চিনেমা চাবলৈ যাব পাৰিম তুমি বাইকখন লৈ ওলাই আহা কনফাৰ্ম হয় নাই আকৌ নহ'লে তোমাৰ দেউতা যিটোহে পকৰৰ পিছতে পাই যাবহি কনফাৰ্ম তুমি আহি যোৱা সেই কটীয়াটো সি আকৌ দিগদাৰ লগাব নেকি এই দেউতাই চাগে তাৰ লগতে মাছ ধৰিবলৈ গৈছে একো নহয় তুমি গুচি আহা ঠিক আছে দিয়া মই গৈ আছো এই গৰমখনত খালি এনে মাৰ নোখোৱাবা তুমি চিন্তা কৰিব নালাগে মই আছো নহয় আহা আজি কেন্দেলাৰ লগত পুৰা চিনেমা চাম পপকৰ্ন খাম আইচক্ৰীম খাম এই ছোৱালী এই কামটো কৰি আছ মই তোক কাঁহী বাতি কেইটা ধুবলৈ কৈছিলো নহয় কাঁহী বাতি কেইটা পটাপট ধুইহে লওঁগে ছাৰে আমাৰ কথা কি কৈছিলে কচোন এনে গম পাবিয়ে দেখোন বৈচোন তই ছাৰ ক'ব নোৱাৰ নেকি বেছি উস্তাদি মাৰিছ নেকি একো নাই তই চাইকেলখনৰ খুনা মাৰি মটকাখন ভাঙি দেচোন পাগল হ'লি নেকি সেইবোৰ নকৰিবি অঁ ছাৰে কৈছিলে আকৌ ইমান দিন বোলে টিউশ্যন ল'বলৈ অহা নাই আগৰ পইচাকেইটাও দিয়া নাই মই সেইকাৰণে এমাহ লৈ লৈছোঁ এই হ'ব দে পইচা নিদিলে ছাৰে খাই নেপেলাই নহয় কিবা এটা কৰি মেনেজ কৰিম আৰু এহেঁতৰ দুটাক আজি ছাৰে এনেকুৱা খুন্দিব মই আৰু ছাৰৰ ওচৰত এমাহে টিউশ্যন ল'ম তাৰপিছত ঘৰতহে পঢ়িম থেপাইদা ব'লক ঐ কটীয়া মূৰত মছলা নাইকিয়া খালি মুখখন লৈ ওলাইছ যে মাছ মুখত ভৰাবি নে আন্দা পেনত বাল্টিং এটাকে লৈ আহিছোঁ ৰ'ব তেতিয়াহ'লে বাল্টিং নালাগে থৈলা বস্তা এটা লৈ আহে থেপাই গৈছে যেতিয়া গোটেই সোপাই নম কৰিহে আহিব আৰু কটা ইমান ধৰিব পাৰিবনে চাবি না মই পল মৰাৰ লগে লগে মোৰ পলহত সোমাবলৈ মাছবোৰ কেনেকে দৌৰি আহিব ঐ লেতেই তয়ো ৰাতিলে আজি ৰেডি হৈ থাকিবি মই স্ক্ৰুড্ৰাইভাৰ এটা লৈ পাই যাম সিটো কঁকালটো আজি খুলি চাব লাগিব ভাল হোৱাতকে বেয়া হৈ নাযায়তো টেনচন নলবি থেপাই তোৰ নিচিনা বহুত ঢিলা কঁকাল স্ক্ৰুড্ৰাইভাৰ লৈ টান কৰি দিলে সেইবোৰে এতিয়া মাৰাথন দৌৰ দি থাকে থেপাইদা ব'লক বস্তাকে লৈ ল'লোঁ এতিয়া ধৰাতহে বল আৰু বৈ থেপাই কটীয়া জিন্দাবাদ বাকী চব নাকত তেল দি শুই থাক পাইহে জানে আৰু স্ক্ৰুড্ৰাইভাৰ লৈ কঁকাল ঠিক কৰিব পাৰে নে নোৱাৰে रूप तेरा मस्ताना प्यार मेरा दीवाना भूल कोई ना हमसे हो जाए पे 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 এই পাগল চাহ পাতককে আহি যাব কামটো কৰিছ মে কিছিছে নেহি দেতা মেৰা নাম পিতো হে ঐ তাৰপৰা উঠি কামটো কৰিছ নাম ছাৰ নমস্কাৰ ইমান দিনে কামত আছিলি নাই টিউশ্যন ল'বলৈ আহিছ নাই টিউশ্যনৰ ফিজ দিবলৈ আহিছ এই ছাৰ এইকেইদিন অকণমান প্ৰব্লেম চলি আছিলে সেইকাৰণে আহিব পৰা নাছিলোঁ ফিজটো এই ছাৰ এমাহৰ 500 টকা লৈ আহিছোঁ 500 টকা টিউশ্যন ল'লি এতিয়া এমাহৰ পইচা দিবলৈ আহিছ ওলা আৰু তই ইমান দিন কেলৈ অহা নাছিলি এই ছাৰ আমাৰ ককা ঢুকালে সেইকাৰণে আহিব পৰা নাছিলোঁ মইতো আহোঁকে আছিলোঁ সেইকাৰণে আপোনাক টিউশ্যনৰ ফিজটো দিব পৰা নাই হ'ব দে মন বেয়া নকৰিবি আজিৰ পৰা খালি ৰেগুলাৰ আহিবি ছাৰ আপোনাক টিউশ্যনৰ ফিজটো দিবলৈ কি হ'ব এতিয়া হাতত পইচা নাই নহয় হ'ব দে পালে দি দিবি খালি টিউশ্যন কৰিবলৈ নহাকৈ নাথাকিবি ঠিক আছে ছাৰ চালা তই কিন্তু মানুহ মাৰিবি দেই ছাৰক দেখোন বেলেগকে বুৰ্বক বনাই দিলি পিতৰে মাহৰ পইচা আনিও টিউশ্যন কৰিবলৈ নাপালে মই টকা নোহোৱাকৈ ফ্ৰীকে টিউশ্যন কৰিবলৈ পাই গ'লোঁ সেইটোকে কানাই পাৱাৰ